নমস্কাৰ বিউটি সহৰীয়া চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। এটো দেখিছে ইয়াত খুচৰ এটো ইয়াৰ বেংক এটো ইয়াক কৈছিলো যে আজি তাক এখন সাইকেল কিনি দিম গতিকে ইয়াক কৈছিলো যে ইয়াতে যিমানখিনি পইচা হ'ব তাৰ পৰাহে তুমি সাইকেল পাবা গতিকে ইয়াতে 1 টকা 2 টকা কৰি ইয়াত জমা কৰিছে আজি এতিয়া খুলি পেলাই তাক সাইকেল আনিবলৈ লৈ যাম প্ৰথমতে খুলো তাৰ পাছত কথা পাতি থাকিম aha baby dah hebat kok kedo raba ইয়াত নোটস বিলাকো ভৰাই থৈ দিছো কোনোবাই দিয়া পইচা বিলাকো ভৰাই থোৱা আছে খুশি পেলাব হিচাপ কৰা ৰবা মই উলিয়াই দিম 10 টকীয়া বিলাক বেলেগকে কৰা 5 টকীয়া বিলাক বেলেগ কৰা 1 টকীয়া বিলাক বেলেগ কৰা আৰু নোটস বিলাক বেলেগ কৰিব বাবা আসলতে কি হয় এনেকে ল'ৰা ছোৱালীক যদি পইচা জমা কৰিব দিয়া হয় সিহঁতে জমা কৰিবলৈ শিকে আৰু পইচাৰ মূল্যটো শিকে 1 টকা 2 টকাকে এনেকে পইচা জমা কৰি যাবলৈ শিকে পইচা এতিয়া তাক কোনোবা পইচা দিয়া লগে লগে কি এটোতে ভৰাই থয় আমি দেউতাক বা ময়ও যদি কৰবাৰ পৰা আহি তাক পইচা দি দিও ইয়াত ভৰাই থৈ দিয়ে গতিকে এইখিনি মানে পইচা জমা কৰিব শিকিছে তাৰ লগতে তাৰ বস্তুটো ই ধৈৰ্য ধৰিব শিকিছে কাৰণ সাইকেলখন তাক আজি হল বহুত দিনৰ পৰা তাক সাইকেলখনৰ প্ৰয়োজন হৈ আছিল কিন্তু তাক সাইকেলখন কৈছিলো যে এটো যেতিয়া হ'ব সাইকেলৰ পইচা তেতিয়াহে তুমি পাবা গতিকে হেমতে কি পইচা জমা কৰি আছিল গতিকে হেখিনি কি শিকিব পাৰিছে নাজানো কিন্তু ভাবিছো হি পইচাৰ মূল্য বুজি পোৱা হৈছে বেবি হিচাপ কৰা এতিয়া একো নহয় দিয়া হি তাই একো নকয় নহয় হিচাপ কৰা এতিয়া এটা পইচা আছে ये मेरे हिसाब কৰা উলিয়াই দিলো এটা হিচাপ কৰি তাৰ যিমানখিনি হয় তাক মানে আৰু এটা বান্ধিও দিয়া গৈছে যে এখিনি পইচাৰ ভিতৰতহে তুমি সাইকেলখন পাবা গতিকে ই হিচাপ কৰক হিচাপ কৰি আমি সাইকেল আনিব যাম আপোনালোকক গোটেইখিনি দেখুৱাই থাকিম এইটো নহয় যে তাৰ সাইকেল আনিব যাম হেকাৰণে দেখুৱাম আজি মই দেখুৱাম আমাৰ ওচৰতে সদৰ বজাৰখন আছে সদৰ বজাৰখনত কি আছে সকলো দেখুৱাই যাম গতিকে আপুনি হেকলে ভিডিওটো চাই থাকিব ভাল পালে লাইক কৰিব আৰু মোৰ যদি চেনেলটো আপুনি নতুনকৈ আহিছে তেতিয়া সাবস্ক্ৰাইব কৰি দিব এতিয়া চাই থাকক ভিডিওটো सदर बाजार थोड़ी आहा हुन पापा আমাৰ থকা ঠাইৰ পৰা কোৱাটাৰ পৰা সদৰ বজাৰলৈ 2.5 কিলোমিটাৰ হয় সিটি আমাৰ ঘৰৰ পৰা 4 কিলোমিটাৰ হয় গতিকে আমি সিটিলৈ ইমান যোৱা নহয় কাৰণ যিখিনি আমাৰ সাধাৰণতে দৰকাৰী বস্তু সদৰ বজাৰতে পোৱা যায় তাৰ সাইকেলো ইয়াতে চাই থৈ গৈছে দেউতাকে এতিয়া আমি চাম তাৰ সাইকেল কানা আসবা इसके नाम से दिखाई किमान लगेगा 24 साइज नहीं यहाँ से सामान उठा रहा है थोड़ा सामान लेके अंदर से ले कितना रहा है 200 का दिया है उठा 4 इंच का और मार्जिन मिल जाएगा जब पेडल कौन सा हां कौन सा पेडल है सन गोल्ड है बढ़िया ना लगता है ऐसे ही कितना का है ये आपको लेस करके 5000 लेस करके 5000 ठीक है এতিয়া খুচিৰ কাৰণে এখন ট্ৰাই সাইকেল চাম হি তাই যেহেতু এতিয়া চলাব নোৱাৰে নিজে গতিকে ঠেলিনিয়া ল'ব লাগিব পিছত যেডাল ষ্টেণ্ডাল গুছাই দিম আৰু তাই চলাব পৰা হ'লে নিজে চলাই ল'ব ये वाला 26.5 होगा हां দেখতে যা রে পিঙ্ক কালার দেখা পাই গৈছে তুমি চলাব নোৱাৰিবা নহয় মা এখনত হগল এখন চলাই যাব পাৰিবা मैं चला जाम दिया ये तो बड़ा बच्चा हो गया इसको बैठ के लोड नहीं है नहीं लोड नहीं ठीक
सदर बाजार कल सब्जी मंडी मजा लगे लाभली मिठाई दुकान এখন দেখো আমি আৰু বিখ্যাত জলন্ধৰৰ কল সब्जी बाजार পাঞ্জাবী জোতা পাই দে এখনত গোটেই ফ্ৰুটছ মই লাভলিলে লৈ যাম আপোনালোকক জলন্ধৰৰ এখন আৰু ফেমাছ মিঠাইৰ দোকান লাভলি চুইট দেশী ঘিয়ে বনায় ইয়াৰ মিঠাইবোৰ দেশী ঘি ইয়াৰ মিঠাইৰ মানদণ্ড বহুত উন্নত মই লৈ ল'ম মিঠাই ইয়াতে কিবা যদি ফেষ্টিভেল থাকে না ইয়াত মিঠাই ল'বলৈ একদম লাইন পাতিব লগা হয় সদায় সদায় আমি বেলেগ বেলেগ মিঠাইৰ ইয়াতে টেষ্ট লওঁ দেখিছেনে মিঠাইবোৰ বহুত ভাল হয় পুৰা দেশী ঘিৰে বনোৱা হয় আজি কি ল'ম মই কি ল'ম এইটো ল'ম এইটো মিঠাই ল'ম আজি ये दे दीजिए भैया हेलो पीनट খুচিৰ কাৰণে এখন ল'লোঁ খুচৰ এখন এতিয়া ল'ৰাই চলাই যায়নে দেউতাকে চলাই যায় এক ঠেলি লৈ যাম বেছি দূৰ নহয় নহ'লে অটো লৈ ল'ম চাইকেল লৈ অহাৰ পিছত এতিয়া কিবা খাই ল'ব বোলে ল'ৰাই ম'ম'জ খাবা আৰু দেউতাকে মই বাৰ্গাৰ খাওঁ ছোৱালীজনীও বাৰ্গাৰে খাব খাই গৈ থাকিম কি হৈছে ফাটিছে नहीं देखो मैं अपना जीव काटा के लगा सकता हूँ নাকত লগাব লাগে জিভা নাকত লগোৱা क्या আমি সৰু থাকোঁতে নাকত লগাইছিলোঁ জিভা তেনেকৈ দি পেলাই লগোৱা জিভা যিমান দীঘল কৰিব সিমানে তোমাৰ ভইচটো ভাল হ'ব লগোৱা ওপৰলৈ নিয়া জিভা সদৰ বজাৰৰ পৰা খোজকাঢ়ি আহি আছোঁ এতিয়া ছোৱালী সেইখনতে লৈ আহি আছে সদৰ বজাৰৰ পৰা 2.5 কিলোমিটাৰ ৰাস্তা ই চাইকেল চলাই আহিলে দেউতাকে কাষে কাষে খোজকাঢ়ি আহিছে আৰু মই ছোৱালীজনীক ঠেলি আহিছোঁ খোজকাঢ়ি ভালো লাগিছে ঠাণ্ডাত খোজকাঢ়ি অৱশ্যে কিন্তু বেছি দেৰি হোৱাৰ কাৰণে গোটেই সদৰ বজাৰখন আপোনালোকক মই নেদেখুৱালোঁ ভিতৰলৈ নোসোমালোঁ সন্মুখতে যিখিনি আছিলে ইহঁতৰ চাইকেল লৈ মিঠাই লোৱা এইখিনিয়ে দেখুৱালোঁ ভিডিঅ'টো আজি এনেই দেখুৱালোঁ কেনেকুৱা পালে আপোনালোকে জনাব তাৰ খুব ভাল লাগিছে তাৰ জমা পইচাৰে চাইকেল আহিছে গোটেইখিনি তাৰ জমাৰে অহা নাই বাৰু আমি দিব লগা হৈছে অলপ আহি পালোঁ আজি সান্তাৰ গিফ্ট হিচাপে ল'ৰা ছোৱালীক দুইটাকে চাইকেল এখন দিলোঁ বাৰু ই কি আছিলে সৰুতে মানে এই ল'ৰা ছোৱালী কি হয় ৰাইম চাই ই ভাবে মানে সান্তাই সঁচাকৈ গিফ্ট দিয়ে তাৰপিছত সৰুতে বুজা নাছিলে সেইকাৰণে তাক কি কৰিছিলোঁ সান্তা তাৰ মনটো ভাগিব খোজা নাছিলোঁ মই সৰুতে কি কৰিছিলে গিফ্ট কিবা সৰু গাড়ী হওক কিবা টয়ছ আনি পেলাই ৰেপাৰ কৰি থৈ দিওঁ সান্তা যিদিনাখন খ্ৰীষ্টমাছ ডে সেইদিনাখন তাক গিফ্টটো দি দিওঁ সি তেনেকৈ সঁচাবলৈ ভাবি আছিলে কিন্তু যোৱাবাৰ যেতিয়া অনলাইন ক্লাছ হৈ আছিলে তেতিয়া মেমে
এটা মেমে বুজাই আছিলে যে ল'ৰা ছোৱালীক যে সঁচাকৈ আচলতে চান্তা নাথাকে কোনো তেতিয়া আচৰিত ধৰণে সি বুজি পালে সি মানে মোক কৈছে মা যদি চান্তা ক্লজ নাথাকে তেতিয়াহ'লে গিফ্টটো মোক কোনে দিছিলে তুমি দিছিলা তেতিয়া তাৰ যিটো এক্সপ্ৰেশ্যন মই দেখিছিলোঁ মোৰ ভাল লাগিছিলে কাৰণ সি ডাঙৰ হ'ল সি নিজে বুজি পোৱা হ'ল কিন্তু তাক এটা টাৰ্গেট তাৰ এটা থাকে যে এতিয়া এটা পইচা জমা কৰাটো দেখুৱালোঁ সেই পইচা জমাৰে তাক মানে খ্ৰীষ্টমাছ ডে দিনাখনে কিবা এটা দিয়া যায় সেই হিচাপে আজি চাইকেলখন দিলোঁ দুয়োটাকে চাইকেলখন দিয়া গ'ল আজিৰ দিনটো এনেকৈয়ে গ'ল খ্ৰীষ্টমাছৰ গিফ্টটো হ'ল গতিকে ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে ক'ব জনাব মোৰ মাতটো দেখিছে মোৰ মাতটো ভাগিছে চৰ্দি লাগি পেলাই মাতটো ভাগি গৈছে গতিকে আজিলৈ এৰিছোঁ ধন্যবাদ